মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই শ্ৰী অসীম কুমাৰ নাথে তোমালোকক আজি নৱম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আনন্দচন্দ্ৰ আগৰৱালাদেৱৰ সুখ নামৰ যিটো কবিতা আছে, সেই কবিতাটি কিছু তোমালোকক বুজাবলৈ প্ৰয়াস কৰিছোঁ। আমি মূল পাঠটিলৈ যোৱাৰ আগতে লেখকৰ পৰিচয় কিছু জানি লওঁ আহা। আনন্দচন্দ্ৰ আগৰৱালা আমি জানো প্ৰতিমা খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ ভাতৃ। তেখেতৰ জন্ম 1874 চনৰ তেজপুৰত। তেওঁ পুলিচ বিভাগৰ ডাঙৰ বিষয়া আছিল। তেওঁ ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্য চৰ্চা কৰিছিল। আগৰৱালাই কেইবাটিও ইংৰাজী কবিতা অসমীয়ালৈ শুৱলাকৈ ভাঙনি কৰিছিলে। সেইকাৰণে তেওঁক ভাঙনি কোঁৱৰ আখ্যা দিয়া হৈছে। এই প্ৰশ্নটো প্ৰায় পৰীক্ষাত আহে যে ভাঙনি কোঁৱৰ বুলি কাক কোৱা হয়। তেতিয়া তোমালোকে লিখিবা যে আনন্দচন্দ্ৰ আগৰৱালাক ভাঙনি কোঁৱৰ বুলি কোৱা হয়। তেওঁ ৰচিত পুথি কোমল পাঠ, আদি পাঠ, জিলিকনি আদি। সুখ কবিতাটো জিলিকনিৰ পৰা অনা হৈছে। যদি তোমালোক আহে সুখ কবিতাটি কোনখন কবিতা পুথিৰ পৰা অনা হৈছে বা পুথিৰ পৰা অনা হৈছে, জিলিকনি নামৰ পুথিখনৰ পৰা অনা হৈছে। এতিয়া আমি মূল পাঠটিলৈ যাওঁ যে সুখ 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 বুলি মানুহ বলিয়া, নেদেখে সুখৰ মুখ। সুখ বিচাৰোঁতে পাই সংসাৰত দুখৰ উপৰি দুখ। দেখিও নেদেখা কিয় দিনকণা, সুখ যে হাততে আছে। যিয়ে দিব পাৰে স্বাৰ্থ বলিদান, সুখ ফুৰে পাছে পাছে। অকল নিজৰ নিমিত্তে নহয় আমাৰ জীৱন ভাই, পৰৰ কাৰণে খাটিব পাৰিলে সংসাৰ সুখৰ ঠাই। পৰৰ অভাৱ পৰৰ দুখত হিয়া যদি পমি যায়, পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই। শক্তি সামৰত পৰৰ সুখত বিলাব পাৰিলে ভাই, পৰৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায়। সকলো আপোন যত নৰ নাৰী, কাকনো বুলিম পৰ। পৰম পিতাৰ সকলো সন্তান, পৃথিৱী আমাৰ ঘৰ। গাই গোটো পেটে ভঁৰাল নাই নহবা, লোকৰ দুখলৈ চোৱা। মানুহৰ সেৱা মানুহৰ পূজা, পবিত্ৰ বৰত লোৱা। মই মোৰ বুলি নাথাকিবা মজি, মোহৰ জালত পৰি। মই মোৰ ভাৱে তললৈ বুঢ়াব নাপাবা ৰক্ষাৰ তৰি। সুখ দুখৰ মনেই কাৰণ, মনক ৰাখিবা ঠিক। ভাগ্যত লভিবা পৰম সন্তোষ, সাধিবা লোকৰ হিত। স্বাৰ্থৰ বাটত দুখৰ কাঁইট, সুজেপতি বিন্ধে ভুলে। নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলি, সুগন্ধি কুসুম ফুলে। যথাৰ্থ নিস্বাৰ্থ ধৰ্মী জীৱন, বিশ্ব প্ৰেম ভৰপূৰ। বিশ্বৰ সকলো ভাই ভনী তাৰ, সুখৰ নপৰে ওৰ। এতিয়া আমাৰ কবিতাটিত সুখ নামৰ যিটো কবিতা দিছে, সেই কবিতাটিত কৈছে যে সুখ সুখ হৈছে মূলতঃ মন বা শৰীৰত অনুভূত হোৱা তৃপ্তিকৰ অৱস্থা, মানসিক বা শাৰীৰিক সন্তুষ্টি। সুখ বিচাৰি মানুহ ব্যাকুল হ'লেও প্ৰকৃত সুখ পাবলৈ হ'লে মানুহে স্বাৰ্থ ত্যাগ কৰিব লাগিব। আনৰ কাৰণে খাটিব লাগিব বা আনৰ দুখত দুখী হ'ব পাৰিব লাগিব। সকলোকে আপোন কৰি ল'ব পৰা গুণেও মানুহ সুখী কৰে। নিস্বাৰ্থ মানুহবোৰ সুখী হয়। যিয়ে নিস্বাৰ্থ মনোভাৱেৰে সুখৰ জীৱন যাপন কৰে, সকলোৰে মাজত বিশ্ব প্ৰেমৰ বাণী বিলাই আদৰ্শ জীৱনৰ গৰাকী হয়। তেওঁৰ বাবে সুখৰ উৰ নপৰে বুলি কবিয়ে কৈছে। সুখ সুখ বুলি মানুহ বলিয়া, নেদেখে সুখৰ মুখ। সুখ বিচাৰোঁতে পাই সংসাৰত দুখৰ উপৰি দুখ। যে সুখ, আমাৰ সুখটো এক অনুভূতি। যেনেকৈ ঈশ্বৰ আছে বুলি আমি এক অনুভূতি বা বিশ্বাস কৰোঁ, বতাহটো যেনেকৈ আমি দেখা নাপাওঁ বিশ্বাস কৰোঁ, এনেকুৱা নহয় যে ঈশ্বৰক আমি বটলত ভৰাই থৈ দিম, আমাৰ দুখ হ'লে ঈশ্বৰক ল'ম, বা আমাৰ বতাহটো বাকচত ভৰাই থৈ দিম, যেতিয়া আমাৰ গৰম বেছি লাগিব তেতিয়া আমি বতাহটো গাত মেৰিয়াই ল'ম। তেনেকুৱা কোনো নহয়। ঠিক তেনেকৈ সুখটো বিচাৰি পোৱা নাযায়। সুখ মনৰ এক অনুভূতি। এনেকুৱা নহয় যে মোৰ বহুত দুখ লাগি আছে, মই সুখখিনি ভৰাই থৈ দিছিলোঁ বাকচত, মই ওলাই লৈ আহিছোঁ, সুখখিনি গাত সানি লৈছোঁ। সেনেকুৱা নহয়। যে যদি আমি সুখ বিচাৰিব বিচাৰোঁ, তেন্তে আমি অন্তৰৰ পৰা সুখ অনুভূতি নিজেই সন্তুষ্টি লাভ কৰিব লাগিব। আৰু সন্তুষ্টিয়ে হৈছে সুখৰ মূল কাৰণ। যদি আমি সুখ বিচাৰি যাওঁ, তেন্তে সমাজত বা আনৰ পৰা আমি দুখ পোৱাৰহে বেছি ভয় থাকে। দেখিও নেদেখা কিয় দিনকণা, সুখ যে হাততে আছে। যিয়ে দিব পাৰে স্বাৰ্থ বলিদান, সুখ ফুৰে পাছে পাছে।
যে দিনকণা যিটো দিনতে দেখিও নেদেখে যে সুখ হাততে আছে, সুখ ক'তো নাই, সুখ বিচাৰিলে পোৱা নাযায়, সুখ কেৱল আমাৰ হাততে আছে। তুমি নিস্বাৰ্থ হৈ যদি দান কৰা তাতে তুমি সুখ পাবা। অকল নিজৰ কাৰণে, অকল নিজৰ নিমিত্তে নহয়, আমাৰ জীৱন ভাই পৰৰ কাৰণে খাটিব পাৰিলে সংসাৰ সুখৰ ঠাই। যে সমগ্ৰ সংসাৰখনেই তোমাৰ বাবে সুখৰ ঠাই হ'ব। তুমি অকল নিজৰ বাবে অৰ্জন কৰিবলৈ চেষ্টা নকৰিবা, তুমি সেই অৰ্জন কৰা ধনবোৰ আনৰ বাবেও কৰিবলৈ চোৱা কিছু কাম। তেতিয়া দেখিবা তুমি অন্তৰত কিছু সুখ অনুভূতি লাভ কৰিছা। পৰৰ অভাৱ পৰৰ দুখত হিয়া যদি পমি যায়, পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই। যে আনৰ অভাৱখিনিক নিজৰ অভাৱ বুলি ভাবা, আনৰ দুখখিনিত নিজৰ দুখ বুলি ভাবা, অৰ্থাৎ আনৰ দুখত দুখী হ'বলৈ চেষ্টা কৰা, আনৰ সুখত সুখী হ'বলৈও চেষ্টা কৰা। আৰু তাত যদি তোমাৰ হিয়াখন বিলীন হৈ যায়, পৰক যদি তুমি আপোন কৰিব পাৰা, তেন্তে সংসাৰতচোন তোমাৰ দুখেই নাই। শক্তি সামৰত পৰৰ সুখত বিলাব পাৰিলে ভাই, পৰৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায়। যে শক্তি সামৰত পৰৰ সুখত বিলাব পাৰিলে ভাই, তোমাৰ যিমান শক্তি সামৰ্থ্য আছে সিমানেই তুমি পৰৰ কাৰণে বিলাই যোৱা। পৰৰ কাৰণে যদি তুমি কান্দিবও পাৰা, সেই কান্দোনত তুমি সুখ পাবা। সকলো আপোন যত নৰ নাৰী কাকনো বুলিম পৰ, পৰম পিতাৰ সকলো সন্তান পৃথিৱী আমাৰ ঘৰ। যে সকলোকে আপোন কৰা, নৰ নাৰী সকলোকে আপোন কৰা, কাক তুমি বুলিবা পৰ, কাকো তুমি আনৰ বুলি বুলিব নালাগে। যিহেতু আমাক ঈশ্বৰে পৃথিৱীখন সৃষ্টি কৰিছে, ঈশ্বৰৰে সকলো সন্তান, গতিকে পৃথিৱীখনেই যদি আমাৰ ঘৰ হয়, তেন্তে কোনো মানুহেই পৰ নহয়, সকলো আপোন বুলি ভাবি লোৱা, আৰু তাতেই তুমি সুখ উপলব্ধি কৰিব পাৰিবা। গাই গোটো পেটে ভঁৰাল নহবা লোকৰ দুখলৈ চোৱা, মানুহৰ সেৱা, গাই গোটো পেটে ভঁৰাল নহবা লোকৰ দুখলৈ চোৱা, মানুহৰ সেৱা মানুহৰ পূজা, পবিত্ৰ বৰত লোৱা। যে স্বাৰ্থপৰ নহবা, স্বাৰ্থপৰ নহবা, স্বাৰ্থপৰৰ যি ভঁৰাল সিটো নহবা, লোকৰ দুখলৈ চাবলৈ শিকা, মানুহৰ সেৱা কৰা মানুহৰ পূজা কৰা, সেইটো মনত বান্ধি লোৱা। মই মোৰ বুলি নাথাকিবা মজি মোহৰ জালত পৰি, মই মোৰ ভাৱে তললৈ বুঢ়াব নাপাবা ৰক্ষাৰ তৰি। আমাৰ সংস্কৃতত কৈছে যে অহং, তুমি যদি নিজকেই সকলো বুলি ভাবি লোৱা, তেন্তে এদিন তোমাৰ পতন হ'ব। ইয়াত কৈছে এইটো মোৰ, এইটো মই কৰিছোঁ, এইটো ময়ে কৰিব পাৰিম, ময়ে সৰ্বে সৰ্বা, এই বুলি কেতিয়াও নাভাবিবা। এই বুলি যদি ভাবি লোৱা, তেন্তে মায়া মোহৰ জালত পৰিবা, আৰু যিয়ে তোমাক একেবাৰে তললৈ নিম্নগামী কৰি তুলিব, পতন ঘটাব। সুখ দুখৰ মনেই কাৰণ, মনক ৰাখিবা থিত, ভাগ্যত লভিবা পৰম সন্তোষ, সাধিবা লোকৰ হিত। যে যদি তুমি সুখ আৰু দুখ লাভ কৰিব বিচাৰিছা, তেন্তে তুমি মনটোক থিৰ কৰিব লাগিব। মনটোৱে যদি ভাল কামৰ বাবে আগবাঢ়িছে, ভাল কামৰ বাবে আগবঢ়াই দিয়া। যদি বেয়া কামৰ বাবে আগবাঢ়িছে, তেন্তে মনটোক থিৰ কৰিবলৈ তুমি চেষ্টা কৰা। আৰু ভাগ্যত লভিবা পৰম সন্তোষ, সাধিবা লোকৰ হিত। আৰু ভাগ্যত যদি আছে, তুমি যদি পৰম সন্তোষ লাভ কৰিছা, আনৰ হিত সাধন কৰিবলৈ চোৱা, আনৰ মংগল কৰিবলৈ চোৱা, তেন্তে তুমি তাতেই সুখ লাভ কৰিবা। স্বাৰ্থৰ বাটত দুখৰ কাঁইট, খোজে প্ৰতি বিন্ধে হুলে, নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলি, সুগন্ধি কুসুম ফলে। যদি তুমি স্বাৰ্থ লাভ কৰিবৰ বাবে কিছু কাম কৰি আছা, তেন্তে তোমাক দুখৰহে, তুমি যি কাঁইট আছে সেই কাঁইটতহে পৰি দিবা, খোজে প্ৰতি তোমাক বিন্ধিব। গতিকে তুমি স্বাৰ্থপৰ পৃথিৱীৰ পৰা, স্বাৰ্থপৰ মনৰ পৰা আঁতৰি নিস্বাৰ্থৰ বাটেৰে সেন্দুৰীয়া আলিৰে তুমি আগবাঢ়িবলৈ চেষ্টা কৰা, আৰু সকলোফালে দেখিবা যে সুগন্ধি ফুলৰ দৰে সকলোফালে বিকশিত হৈ পৰিছে তোমাৰ সুখেৰে। যথাৰ্থ নিস্বাৰ্থ ধৰণী জীৱন, বিশ্ব প্ৰেম ভৰপূৰ, বিশ্বৰ সকলো ভাই ভনী তাৰ সুখৰ নপৰে ওৰ। তুমি নিস্বাৰ্থভাৱে ধৰণী জীৱন যাপন কৰা, বিশ্ব প্ৰেম কৰা, সকলোকে, বিশ্বৰ সকলো মানুহকে ভাই ভনী দাদা ভাই মা দেউতা, যিহেতু আমি পৃথিৱীখনত আছোঁ, পৃথিৱীখন যিহেতু আমাৰ ঘৰ, পৃথিৱীখনত সকলো সন্তান যিহেতু ঈশ্বৰৰ সন্তান, সকলোকে নিজৰ বুলি ভাবা, আৰু তেতিয়া তুমি পৰম সন্তোষ লাভ কৰিবা। গতিকে কবিয়ে কৈছে যে সুখ হৈছে মন বা শৰীৰত অনুভূত হোৱা তৃপ্তিকৰ অৱস্থা। সুখ লাভ কৰিবলৈ হ'লে আমি মনৰ পৰা লাভ কৰিব লাগিব।
মানসিক বা শাৰীৰিক সন্তুষ্টিয়ে হৈছে সুখ। সুখ বিচাৰিলে আমি কেৱল দুখহে পাম। গতিকে সুখ বিচাৰি পোৱা বস্তু নহয়। সুখ এনেকুৱা বস্তু নহয় যে বাকচত ভৰাই থৈ দিম, মোৰ দুখ লাগিছে, মই সুখখিনি গাত মেৰিয়াই লৈছোঁ, মোক সুখ লাগিব, এনেকুৱা নহয়। সুখ হৈছে মনৰ এক অনুভূতি, সন্তুষ্টি। আনৰ দুখত দুখী হ'ব পাৰিব লাগিব, আনৰ সুখতো সুখী হ'ব পাৰিব লাগিব, সকলোকে আপোন কৰি ল'ব পাৰিব লাগিব। কেৱল যে ঘৰখনৰ ভিতৰত থকা মানুহখিনিকে কেৱল আপোন কৰি ল'ম এনে কোনো কথা নহয়। সকলোকে নিস্বাৰ্থভাৱে তুমি যদি আপোন কৰি ল'ব পাৰা তেন্তে তুমি তাতেই সুখ লাভ কৰিবা। আৰু যদি তুমি স্বাৰ্থ বিৰাজিত হৈ মানুহক সহায় কৰিব যোৱা তেন্তে তুমি দুখ পোৱাটো নিশ্চিত। যিয়ে নিস্বাৰ্থ মনোভাৱেৰে সুন্দৰ জীৱন যাপন কৰে, সকলোৰে মাজত বিশ্বপ্ৰেমৰ বাণী বিলাই আদৰ্শ দেখুৱাই যায়, সেই জীৱনৰ গৰাকী হয়। গতিকে নিস্বাৰ্থ মনেৰে তুমি তোমাৰ কামবোৰ কৰি যোৱা আৰু বিশ্ব প্ৰেমৰ বাণী বিলাই যোৱা, তেন্তে তুমি এদিন দেখিবা তোমাক সুখে আৱৰি ধৰিছে। গতিকে পাঠটিৰ জৰিয়তে আমি গম পালোঁ যে সুখ নামৰ যিটো পাঠ, সেই পাঠটিত আমি গম পালোঁ যে সুখ সুখ বুলি মানুহ বলিয়া, নেদেখে সুখৰ মুখ, সুখ বিচাৰোঁতে পাই সংসাৰত দুখৰ উপৰি দুখ। সুখ কেতিয়াও বিচাৰি পোৱা বস্তু নহয়। সুখ মনৰ অনুভূতি, সুখ মানসিক সন্তুষ্টি। গতিকে তুমি আনৰ বাবে কৰি যোৱা, সকলোকে নিজৰ বুলি ভাবা, সকলো যিহেতু বিশ্বখনেই যিহেতু ঈশ্বৰৰ সন্তান, সকলোকে বাই ভনী দাদা ভাই মা দেউতা বুলি ভাবি সকলোৰে বাবে কৰি যোৱা, তেন্তে তুমি সুখৰ অনুভূতি পাবা। আৰু ইয়াত কৈছে যে মই মোৰ বুলি কেতিয়াও নাভাবিবা, এইটো যদি ভাবা তুমি মায়াৰ মোহৰ জালত পৰিবা আৰু তোমাৰ ৰক্ষা নপৰিব, তেন্তে তুমি দুখৰ উপৰি দুখে পাবা। সুখৰ দুখৰ মনেই কাৰণ, মনক থিৰ কৰিবা। মনটো যিহেতু চঞ্চল, মনটো যিহেতু থিৰ নহয়, গতিকে ইয়াক থিৰ কৰিবলৈ চেষ্টা কৰিবা। আৰু স্বাৰ্থপৰ মন বিসৰ্জন দি নিস্বাৰ্থভাৱে আনৰ দুখত দুখী আৰু সুখত সুখী হ'বা। আৰু তেতিয়া তুমি সেন্দুৰীয়া আলি বাটেৰে সুগন্ধি কুসুম ফুলাব পাৰিবা। আৰু বিশ্বখনৰ মানুহক, বিশ্বখনৰ প্ৰতিটো বস্তুক ভাই ভনীৰ দৰে তুমি ভাবিবলৈ চেষ্টা কৰা আৰু দেখিবা তোমাক সুখে আগচি ধৰিছে। গতিকে পাঠটিত আনন্দ চন্দ্ৰ আগৰৱালাই সুখৰ বিভিন্ন ধৰণৰ সংজ্ঞা দিছে, সুখৰ বিভিন্ন ধৰণৰ ব্যাখ্যা দিছে। আশা কৰোঁ তোমালোকে কিছু বুজি পাইছা আৰু এইখিনিতে